হাসি কাশিয়া হিসুসুয়ানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই মোৰ কোৱানা ঠিক পাতিছে মোৰ অভিমানে ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো হাসি কাশিয়া হিসুসুয়ানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই মোৰ কোৱানা ঠিক পাতিছে মোৰ অভিমানে ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো। নমস্কাৰ, মই ৰিচা কাশ্যপ আৰু আজি আপোনালোকৰ মৰমৰ অজয় আহিছে এটা সৰু ইণ্টাৰভিউৰ বাবে আৰু সকলোৱে যাতে তেওঁৰ এই ইণ্টাৰভিউটো চাই তেওঁক মৰম দিয়ে আৰু সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে। তেওঁৰ ইউটিউব চেনেলটো হৈছে সপোন আছামিজ ইউটিউব চেনেল। ধন্যবাদ। নমস্কাৰ, আপোনালোকে চাই আছে সপোন আছামিজ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আজি মোৰ সৈতে উপস্থিত আছে আপোনালোকে চিনি পাইছে অসমৰ এগৰাকী সুন্দৰ কণ্ঠধাৰী গায়িকা ৰিচা বা আপোনাৰ কোনোমতে মোৰ সপোন চেনেলটোলৈ মৰম আৰু আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ খবৰ কেনেকুৱা? খবৰ ভালেই আৰু এইকেইদিনটো অলপ মানে বেছিয়ে ভাল লাগি আছে হয়, কাৰণ অসমবাসী ৰাইজে ইমান মৰম দিছে। নিশ্চয় হয়। গতিকে বহুত ভাল লাগিছে আৰু আপোনাৰ চমুকৈ পৰিচয়টো আমাৰ ভিউৱাৰ্ছৰ লগত আপুনি হয়। পৰিচয় নামটোতো ক'লে ৰিচা কাশ্যপ, বাকী পৰিচয় মোৰ দুটা আছে। বিয়াৰ আগৰ এটা পৰিচয় আছে আৰু বিয়াৰ পিছত। হয়, আপুনি বিবাহিত এতিয়া বৰ্তমান? বৰ্তমান মোৰ 2 বছৰ হৈ গ'ল। গতিকে বিয়াৰ আগৰ ঘৰখনৰ কথা কৈছোঁ। তাতে মোৰ মা, পাপা, ভাইটি আছিলে। মাৰ নাম পদুমী দাস, পাপাৰ নাম নৰেন দাস আৰু ভাইটিৰ নাম সৌৰভ দাস। আৰু বিয়াৰ বালিতাৰাত আছিলে মোৰ ঘৰ, বালিতাৰা গাঁও, নলবাৰীৰ পৰা অকণমান যাব লাগে। আৰু বিয়াৰ পিছৰ ঘৰখনত মা, দেউতা, ভাইটি এজন, হাজবেণ্ড থাকে আৰু বা আছে। বা বিয়া হৈছে সেয়াই আৰু। মাৰ নাম পূৰ্ণিমা দেৱী, দেউতাৰ নাম মদন শৰ্মা আৰু ভাইটিৰ নাম হিমাংশু শৰ্মা আৰু বাৰ নাম কুইনমণি কলিতা আৰু ভিনদেউৰ নাম ঘনকান্ত কলিতা আৰু মোৰ হাজবেণ্ডৰ নাম জিন্তু শৰ্মা। আপোনাৰ বাইদেউ লাভ মেৰেজ হৈছে নে এংগেজ মেৰেজ? লাভ মেৰেজ। গতিকে আপোনাৰ এটি গান সাজি কাচি আহিছোঁ, যিটো গান আপোনাৰ খুব তাৰমানে কম সময়ৰ ভিতৰত ভাইৰেল হৈ পৰিছে। আপুনি সেই গানটোৰ সন্দৰ্ভত আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কি ক'ব? গানটো আচলতে ভাইৰেল হ'ব বুলি ভবা নাছিলোঁ। যেতিয়া চিন্ময়হঁতক মই গান এটা কৰিব দিছোঁ, তেতিয়া তেওঁলোকে আচলতে বহুত টাইম লগাইছে। 1.5 বছৰমান মই ৰখিছোঁ গানটোৰ কাৰণে। গতিকে গানটো ৰখি তাৰমানে যেতিয়া তেওঁলোকে গানটো দিছে, গতিকে যেতিয়া পাইছোঁ গানটো মই নিজে শুনি মানে বহুত ভাল লাগিছিলে। কাৰণ গানটোৰ লিৰিক্সটো ইমান মানে কমন লিৰিক্স, কিন্তু ইমান ভাল লাগিছে। মানে যেনেকুৱা আমাৰ ছোৱালীবিলাকৰ মানে ভিতৰত হৈ থাকে সেনেকুৱা এটা মানে লিৰিক্স পাইছোঁ। বা তাৰপিছত ল'ৰাখিনিৰ যিটো মানে লাইন আৰু যিখিনি লাইন, যে ছোৱালীটোৱে কয় যে মানে তুমি আচলতে মোক ভাল নোপোৱা বা নোপোৱা ভাল লগা বুলি, কিন্তু ল'ৰাজনে যেতিয়া ক'ব যে সৰু সৰু কথাতে কিয় লাগি আছে বুলি, তো সেই গোটেই কথাখিনি মানে কি হয়, চব ৰিলেট কৰিব পাৰে চবেই। তো সেইকাৰণে বেছি চাগে গানটো চলিছে। মই ভাবোঁ ভাইৰেল এনেকৈ হ'ব বুলি ভবা নাছিলোঁ, বাট হৈ গ'ল আৰু ভাল লাগিছে। আপুনি প্ৰথম এই গানৰ জগতখনলৈ আপুনি কেনেকৈ সোমাল? গানৰ জগতখনত মই বহুত সৰুতে আহিছিলোঁ। মানে যেতিয়া মই মানে গম নাপাওঁ আৰু, মানে মায়ে শিকাইছিলে আগতে। মোৰ প্ৰথম গুৰু মায়ে হয়। মায়ে শিকাইছিলে ঘৰতে, হাৰমনিয়াম বজাব মায়ে শিকাইছে। বা মই যেতিয়া মানে ক্লাছিকেল মই শিকাই নাই, এডমিশ্যন লোৱা নাই, তেতিয়া মানে মায়ে মোক গোটেই ৰাগবিলাক মানে মই প্ৰায় মানে বহু সংখ্যক ৰাগ মাৰ পৰাই শিকিছোঁ। মানে মই তেতিয়া এডমিশ্যনো লোৱা নাই, জাষ্ট ঘৰতে মানে মই সেইবিলাক মায়ে শিকাই বা আমাৰ পাপাৰ
মানে থিয়েটাৰ আছিলে তো সেনেকৈ থিয়েটাৰত মাধৱদেৱ থিয়েটাৰ আছিলে পাপাৰ তো তেনেকৈ তাৰমানে চাওঁতে চাওঁতে তাতে লাগি থাকোঁতে হেৰি কৰিলে মানে মোৰ এটা ইণ্টাৰেষ্ট আহিলে আৰু গানৰ প্ৰতি বা ডেন্স কৰিছিলোঁ আগতে প্ৰথমতে তাৰপিছত ডেন্সটো বাদ দি মানে পিছত গানলৈ আহিলোঁ কিন্তু ফাৰ্ষ্টতে গান ডেন্স দুয়োটা কৰিছিলোঁ একেলগে পিছত লাষ্টত মানে এটা চুজ কৰিব লাগে বা অলপ দিগদাৰ হৈ যায় দুয়োটা তো তাৰপিছত সেইকাৰণে মানে ডেন্সটো অলপ লাহে লাহে নোহোৱা হৈ গ'ল মানে মই অলপ সেই কৰি দিলোঁ আৰু ব্ৰেক তাতে ষ্টপ কৰি দিলোঁ তাৰপিছত গানৰ লাইনত সেইকাৰণে গুচি আহিলোঁ আপুনি গানৰ আনুষ্ঠানিক শিক্ষা লৈছিলে নেকি গানৰ আনুষ্ঠানিক শিক্ষা বহুত পিছত লৈছোঁ আচলতে ইণ্টাৰেষ্টিং কথাটো হৈছে কি মই মানে কি ক'ম লাজো লাগিছে কিন্তু লাজ নহয় মানে ভাল লাগিছে মানে কি মই কবিতা আবৃত্তি কৰিছিলোঁ আগতে তোমালোকে জানিছিলানে নাই নাজানো কিন্তু মই যেতিয়া সৰু আছিলোঁ তেতিয়া কবিতা আবৃত্তি মানে খুব চলিছিল মানে কবিতা আবৃত্তি মানে প্ৰতিযোগিতা হয় মই তেতিয়া কবিতা আবৃত্তি প্ৰথমতে সৰুতেতো গান গালোঁ হাৰমনিয়াম বজাই নিজে গান গালোঁ মায়ে শিকালে গালোঁ বা তেতিয়া প্ৰগ্ৰেমো কৰিবলৈ গৈছিলোঁ সৰুতে আৰু তেনেকৈ দুই এখন প্ৰগ্ৰেমো কৰিছিলোঁ বা এনেই আৰু নিজৰ ভাল লগাৰ কাৰণে আৰু তাৰপিছত সৰুৰ পৰাই যেতিয়া মই অলপ জনা হৈছোঁ জনা হোৱাৰ পিছত মোক খুৰাই কবিতা আবৃত্তি কৰিবলৈ লৈ যায় মানে অ'ত লৈ যায় ত'ত লৈ যায় মানে সেনেকৈ মানে খুৰাৰ নাম ৰঞ্জী দাস গতিকে তেওঁ মানে য'তেই প্ৰতিযোগিতা হয় তাতে লৈ যায় মই মানে পাবই লাগিব যদি নাপাওঁ কান্দি কাটি উৎপাত মানে তো সেনেকৈ কবিতা মই বৰপেটাত অল আছাম গীতিত মানে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ কবিতা আবৃত্তিত তাৰপিছত তেনেকৈ কবিতা আবৃত্তি কৰি থাকোঁতে লাহে লাহে কি হ'ল নাজানো কবিতা আবৃত্তিটো লাহে লাহে আমাৰ অসমতো মানে এই যে প্ৰতিযোগিতা পাতিছিলে সেইবিলাক লাহে লাহে নোহোৱা হৈ গ'ল মানে এতিয়া ডেন্সৰ কম্পিটিশ্যন পাতে মানুহে বা গানৰ পাতে কিন্তু কবিতাৰ প্ৰতিযোগিতাটো যিটো আছিলে আগতে মই যেতিয়া আছিলোঁ সৰু তেতিয়া যিটো আছিলে এটা যে হয় মানে এটা নহয় এটা যে এতিয়া অলপ কমিছে মানে গতিকে সেইটো কাৰণে অলপ বেয়াও লাগে আচলতে কবিতাৰ প্ৰতিও ৰাপ আছিলে তাৰপিছত যেতিয়া মই হাই ছেকেণ্ডেৰীমানত মই বা মেট্ৰিক হাই ছেকেণ্ডেৰী ইমানমানত মই গানৰ এডমিশ্যন ল'লোঁ মোৰ আপোনাৰ প্ৰথম গানৰ জগতখনত যেতিয়া আপুনি আহিছিলে আপুনি প্ৰথম প্ৰেৰণা আপুনি কাক ক'ব প্ৰথম প্ৰেৰণা বুলি ক'লে সেয়াই আৰু মায়ে ক'ব লাগিব কাৰণ মাৰ পৰাই শিকিছোঁ আৰু যে উৎসাহ বা মায়ে যিখিনি কৰিব নোৱাৰিলে মাৰো বহুত ৰাপ আছিলে মানে আগতে কিন্তু মাহঁতৰ দিনত এইবিলাক নাছিলে তো মায়ে মানে সেইটো দুখ কৰে আৰু গতিকে মই মানে মাৰ পৰা শুনি মাক বোলে চবেই মাতিব আহিছিলে মানে গান গাবৰ কাৰণে ডেন্স কৰিবৰ কাৰণে কিন্তু ঘৰৰ পৰা মানে যাব অলপ তেনেকুৱা আছিলে ছোৱালী মানুহে আগতে তো মায়ে সেইটো শুনি মানে অলপ মুখত মোৰ এনেকুৱা লাগে আৰু যে সেই কৰিম আৰু মই কিবা এটা কৰিব লাগে দেখাম আৰু আপুনি ভাবিছিলে নে বাইদেউ এই সাজিকাছি যিটো আপুনি গান আপোনাৰ কম দিনৰ ভিতৰতে ভাইৰেল হ'ল এতিয়া বৰ্তমান 2 মিলিয়ন প্লাছ হ'ল নেকি যোৱাকালি 4 মিলিয়ন আপোনাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে কেনেকুৱা লাগিব আৰু মানে নভবা কথা এটা মই ভাবিছিলোঁ যে এক মাহত 1 মিলিয়নমান হ'ব পাৰে নহ'বও পাৰে বাট হ'বও পাৰে মানে এনেকৈ এটা আশা কৰিছিলোঁ যে ভগৱান কিবাকৈ এক মাহত 1 মিলিয়ন এটা মানে হ'লে ভাল লাগিলেহেঁতেন আৰু মই মানে ভাবিলোঁ হয় যে মানুহে গানটো মানে শুনি বা চাই ভাল পাইছে কিন্তু ইমান বেছি মৰম দিছে মই তাৰ কাৰণে মোক অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমাৰ গীতৰ যিটো সাজিকাছি টীম তেওঁলোককো সকলোকে ধন্যবাদ জনাইছোঁ বহুত কষ্ট কৰিছে চবে গতিকে আজি সাজিকাছি গায়িকা ৰিচা কাশ্যপ বাৰ ওচৰত আছোঁ গতিকে ৰিচা কাশ্যপ বাই সাজিকাছি গানটো যেনেকৈ আপোনালোকৰ ওচৰত উপহাৰ দিছিলে আজি সাজিকাছি বাইদেৱে আপোনালোকৰ ওচৰত আজি মোৰ হাতে উপস্থিত আছে গতিকে আপোনাৰ পৰা গানৰ এটা কলি এটা আপোনাৰ পৰা আমাৰ ভিউৱাৰ্ছক শুনাবলৈ চেষ্টা কৰিম আপুনি কলি এটা অকণমান সাজিকাছিয়া সুৱানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই পাতিছে মোৰ অভিমানে ঐ জানো পাছে পাছে যাই ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছোঁ ধন্যবাদ সঁচাকৈ বহুত ভাল লাগিলে বঢ়িয়া হৈছে বাইদেউ আপোনাৰ এই গানটো যে 1000 ল'ৰা আছে বুলি যে ক'লে সেইটো তাৰমানে আপোনাৰ
মোৰ কেনেকুৱা কিয় ক'লে এইটো আচ্ছা মানে কি হয় কাহিনীটো যেতিয়া মোক দিছে গানটো দিওঁতেও মই 1000 মই মানে জিন্টুক কৈ আছোঁ মানে মোৰ হাজবেণ্ডক 1000টো বেছি হোৱা নাই নে 1000 ল'ৰা কৈছে বাট চিন্ময়হঁতে ভাবিছে এইটো মানে এটা কমেডি ষ্টাইলত কৈছে আৰু মানে কেতিয়াবা যে ছোৱালীয়ে কয় হ'ব মোৰ পিছত বহুত ল'ৰা পৰি আছে বাট মই তোমাকে ইমান তোমাৰ পিছত পৰি থাকোঁ তুমিহে গুৰুত্ব নিদিয়া এনেকৈ যে এটা কমেডি ষ্টাইলত কৈছে মানে এইটো চিৰিয়াছলি নহয় সেইটো মানে এটা কমেডি ষ্টাইলত এনেকৈ কৈছে যে মানে মোৰ পিছে 1000 ল'ৰা আছে হয়তো 1000তকৈ বেছিও থাকিব পাৰে লাখো কৈ দিব পাৰে মানে যিটো হাজবেণ্ডৰ লগত যেতিয়া ৱাইফৰ মানে এটা এনেকুৱা মৰম লগা কাজিয়াটো হয় সেই কাজিয়াত মানে যি টি কৈ দিব পাৰে ৱাইফে তো সেইটো কাৰণে অলপ 1000 ল'ৰা আছে তুমিহে মোক গুৰুত্ব নিদিয়া তো সেইকাৰণে অলপ মানে কমেডি ষ্টাইলত তেনেকৈ কৈছে আৰু